পানী মৰম নীলা বৰণীয়া মৰম বাঢ়ে তোমাৰহে পাহত চেনেহ জাগে বুকুৰ ভিতৰত। কি হ'ল ইমান চেণ্টি যে? চেণ্টি মানে কি যাব ওলাইছো কাৰণে মনটো বেয়া লাগিছে। ডিব্ৰুগড় ইউনিভাৰ্চিটি যাবি কাৰণে চেণ্টি নেকি? ইয়াৰ পৰা আঁতৰ হৈ যাম কাৰণে চেণ্টি। ভাল হে ইমান লগৰ পাবি বন্ধু বান্ধৱী বহুত। তই দাদা 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 বুলি ঘৰতে হৈ থাক বুঢ়ী তই ঘৰতে হৈ থাক বুঢ়ী অ গম ৰুপিয়া। পিছে ক'ত ঘূৰি ফুৰিছিলে? কেতিয়া? সেইকাৰণে ক'লো ন দেখিও মাত্ৰা নিদিয়া যে বুলি। ৰবাচোন ৰবা, তুমি মোক দেখিলা কেনেকে? আৰে মই বাছতে আছিলো ন, তুমিতো মোক দেখিছা মনে মনে। মই তোমাক দেখাটো ইমান ডাঙৰ কথা নহয়, তুমিতো বাছত আছিলা ন। মই মৰম হৈ তোমাৰ বুকুলৈ লেতেৰা কৰি কোনে থয় ৰে? কি হ'ল? কি কৰি আছ? চাফা কৰি আছো, কৈ দিবি নি? তোক বোলে আজি কোনোবাই ঝাৰু দিলে। কি ঝাৰু দিলে? ঝাৰু তই এতিয়া দিমহে মোৰ ৰুমত। আয়ো মুখখন চব বিলাহীটোৰ দৰে পকিছে, তই বোলে আজি গাঁৱৰ পৰা গাড়ী। মই হোৱা কোঠালিতো শকুন্তলা তোমাৰ ছবি ৰাখিছো মোবাইলৰ ৱালপেপাৰো শকুন্তলা। হেল্ল' তই ফোন ৰিচিভ কৰা নাই কেলে? মোৰ হাৰ্ট এটেক হৈছিলে গম নাপা? তই মৰিলো হেঁতেন আজি। তোক কিমান ফোন কৰিছো, তই কিয় ফোন ৰিচিভ কৰা নাই? বলিয়া হলি নি তই? মোৰ কিবা এটা হ'ল। কি হৈছে? মোৰ কিবা এটা হৈছে, বচা বচা। ঐ শুনচোন।